হেল্ল' কৃষক বন্ধুসকল, আজি আপোনালোকক দেখুৱাইছোঁ এটা পোকৰ বিষয় লৈ। এইটো কি পোক বাৰু মই নাজানো। আজি কেইজোপামান চাচি গছ মই ঘৰতে লগাইছিলোঁ। আমাৰ ইয়াতে পোক নহয়, কিন্তু যিটো পোক হ'ব লাগে এইটো নহয়, বেলেগ এটা পোকে আজি এই গছজোপা আক্ৰমণ কৰিছে। চাওক, যিমান হালি জালি থকা গছজোপা আজি গোটেই গছজোপাকে পোকে খাই শেষ কৰি দিছে। দেখিছোঁ পাতটো খালেই এতিয়া গা গছৰ ছালকো খাই গৈছে। একো বস্তুৱে মানে বাচি থকা নাই। চাওক, এইবিধ পোক, এয়া দেখিছে আপোনালোকে, এইবিধ পোক। এইটো এই আঙুলি দেখিছে, আৰু এইটো আৰু দেখুৱাইছোঁ আপোনালোকক। এইটো পোক এয়া পোকবিধ। এই পোকবিধ কি পোক জানো ক'ব নোৱাৰোঁ। আজি ইমান হালি জালি থকা চাচি গছজোপাক এফালৰ পৰা থৈলং কৰি খাই শেষ কৰি দিছে। গোটেই পাত খোৱাৰ পিছতো গা গছৰ ছালকো খাই শেষ কৰি দিছে। এইডাল এইটো আপুনি দেখিছে, এইটো পোক। এয়া এই পোকবিধে আজি মাৰাত্মক পোক। যি চাচি গছৰ আপোনাৰ ভিতৰৰ ফালে পোক হয়, কিন্তু আজি মোৰ নাৰ্চাৰীত আপোনাৰ পাতৰ উপৰিও আপোনাৰ গোটেই গা গছৰ আপোনাৰ ছালকো খাই শেষ কৰি দিছে। এয়া ছাল কামুৰি শেষ কৰি দিছে, দেখিছে আপুনি, এনেকুৱাকৈ খাই গৈছে। এইটো পোকটো আপোনাৰ, সেইটো পোক দেখিছে। এইয়া পোক, এইবিধ পোক আপোনাৰ পাত খোৱাৰ পিছত আপোনাৰ গোটেই গছৰ ছালবোৰ খাবলৈ লৈছে। এয়া দেখিছে আপোনালোকে, সীমা নাই, আপোনাৰ ইমানেই পোক লাগি আছে, আপোনাৰ একদম ক'ব নোৱাৰি কি পোক। আপোনালোকে কমেণ্টত জনাব।